हेलो फ्रेंड्स की खबर आपनालोकर मोर अन्य एटा भिडिओले सकलोके स्वागतम जनाइछु। আজি ভিডিওটো গাড়ীৰ পৰা আৰম্ভ কৰি দিছো। আজি আমি বিশেষ এটা কাৰণত গুৱাহাটী আহি আছো। সেই বিশেষ কাৰণটো হৈছে ভাইটিয়ে আজি চাকৰিত জয়েন কৰিব। এইবাৰ হোৱা চাকৰিবিলাকৰ ভিতৰত মোৰ ভাইটিও চাকৰি হ'ল। সি গুৱাহাটী সচিবালয়ত পালে। সো সি অফিসত গৈ জয়েন কৰিব আৰু আমি তাৰ কাৰণে ৰুম বিচাৰিম। যদি ৰুম পাওঁ তাক আমি একেবাৰে থৈ যাম ইয়াতে। টোলগেটত পইচা কাটিব যে সব পইচা ভৰাব লগিয়া হৈছে। আজি যে জয়েন কৰিব গৈ আছ কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে মনৰ অনুভৱ কি কই দে। ভাল লাগিছে নে বেয়া লাগিছে? 300 টাকা ভাইছো 300 টাকা 185 আছে আগৰ 85 মাইনাস আছে এই নাম আহিছিল যে আমি আহি যোৰাবাট পাই গলোহি। ইয়াতে বহুতৰে মূৰ ঘূৰাই বমি হয়। যিমানহে পাক ঘূৰিব লাগে মোৰো আগতে যোৰাবাটৰ পালে মূৰ ঘূৰাই আৰু আধাতে গৈ বমি কৰিবলগীয়া হয়। এবাৰ কি হয় নাজানো আৰু আহি আছো আৰু এনেকে। গুৱাহাটী আহা বুলি ক'লে এই যোৰাবাটখিনিৰ কাৰণে চিন্তা হয় মোৰ। আজি সোনকালে আহিছো কাৰণে ইয়াত জাম লগা নাই বাৰু, কিন্তু অলপ দেৰি হ'লে ইয়াৰ পৰাই জাম আৰম্ভ হয়। সো তেতিয়া যে গুৱাহাটীলৈ জানো আৰু কেতিয়াও নাহিম তেনেকুৱা অনুভৱ হৈ যায় আৰু। গুৱাহাটী আহাবোৰেতো সকলো গম পায়ে, মই আকৌ গুৱাহাটী নাহাবোৰকহে কৈছো দে এবাৰ আহি চাবচোন গুৱাহাটীলৈ। আমাৰ মৰিগাঁৱৰ পৰা গুৱাহাটীলৈ 1-1.5 ঘণ্টা বাদহে, কিন্তু ট্ৰেফিক জাম লাগিলে অলপ বেছি টাইম লাগে আৰু। ঠিক আছে বহুত বেছি কথাই ক'লো। মোৰ ভিডিওটো চাই থাকিবচোন, দিনটো কি কৰোঁ কি নকৰোঁ দেখাবলৈ চেষ্টা কৰিম। আজিৰ দিনটোত বেলেগ ভাল একো দেখাব নোৱাৰিলেও ভাইটিৰ কাৰণে এটা বিশেষ দিন বুলিয়ে ভিডিওটো আৰম্ভ কৰিছোঁ। সো ভিডিওটো চাই থাকিব সকলোৱে। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। নতুনকৈ ইউটিউব চেনেল খুলিছোঁ, আপোনালোকে ছাপোৰ্ট কৰিব আকৌ। আপোনালোকে ছাপোৰ্ট কৰিলেহে মোৰ ভিডিঅ' দিবলৈ মন যাব। কোনোমতে যোৰাবাট পাৰ হ'লো। আজি মোৰ একো প্ৰব্লেম নহ'লে দেই, থেংক গড। গুৱাহাটী খানাপাৰা আহি পাই গ'লো আমি। ইয়াতে তেলটো ভৰাই লৈছোঁ, ভৰাই আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰি দিম। গাড়ীত গান বজি আছিলে কাৰণে অৰিজিনেল চাউণ্ডটো মিউট কৰি দিবলগীয়া হৈছে। বহুত গৰম পৰিছে দেই এইকেইদিন, একে অৱস্থা বেয়া হৈ আহিছোঁ। আমি ভাইটিহঁতৰ ৰুম আহি পাই গ'লোহি। এতিয়া মই মালিকৰ ঘৰত অকলে বহি আছোঁ। চবেই ৰুম চোৱাত ব্যস্ত আৰু মই পুৰা একদম ফেনৰ গৰম বুলি চাওক ফেনৰ বতাহ লৈ বহি আছোঁ। ৰুম এটা পালোঁ আৰু তাতে বস্তুবোৰ থৈ ভাইটিহঁতৰ অফিচটো এবাৰ চাওঁ বুলি আহিলোঁ। আমিতো অফিচৰ ভিতৰত সোমাব নোৱাৰিমেই, তথাপিও অফিচটো বাহিৰৰ পৰা এবাৰ চাই যাওঁ বুলি আহিলোঁ। তাতে মাও আহিছে যে মাও চাব মন কৰিলে, সেইকাৰণে লৈ আহিলোঁ বাহিৰৰ পৰা এপাক দেখাই লৈ যাওঁ।
গুৱাহাটী সচিবালয়ৰ কথা সকলোৱে জানেই নহয় জানো। তাত চাকৰি কৰা মানুহখিনি বাহিৰে পাছ থাকিলেহে সোমাব পাৰি। এইটোৱে হৈছে সচিবালয়ৰ বাউণ্ডাৰী। ইয়াৰ ভিতৰত বহুত ডাঙৰ ডাঙৰ অফিচ আছে। এলেকা মা এইটো যে দেখিছে যে এই ভিতৰত সোমাই আছে এইটো ডাঙৰ আৰু এখন গেট আছে। অফিচটো বহুত ডাঙৰ এৰিয়া, ইয়াত বহুত কেইখন গেট আছে। ঠিক আছে, বলকচোন আগলৈ গৈ থাকোঁ, যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। দৰ্জা খোলে, আঙুলি চেপিলে। সেইকাৰণে সি যে লোকেশ্যনত চাই পেলাই সি বিচাৰি নাপায় বা কৈছে ইমান আঁতৰত আছে বুলি পেলাই। ইমান ডাঙৰ এৰিয়া, আঁতৰতেতো থাকিব। সেইখন এখন গেট ন? মন্দিৰ মিনিষ্টাৰ কলনী। সেইখন যে গেট পালা সেইখন মিনিষ্টাৰ কলনী যে MLA মন্দিৰ কলনী আছে। এয়া অফিচৰ মেইন গেট পাই গ'লোহি। ইয়াৰ পৰা আমাক আৰু সোমাব নিদিব, আমাৰ গাড়ী পাছ নাই যে। সেইকাৰণে মামাই আহিছে, মামা গাড়ী পাছ থাকে যে মামা ইয়ালৈ আহি থাকে। মামা গাড়ীতে ভাইটি গৈছে, দেউতা আৰু ভাইটিৰ লগৰজন গৈছে। মামাই জইন কৰাই থৈ আহিব আৰু আমি ইয়াৰ পৰা ঘূৰি যাম এতিয়া। ভাইটিয়ে ইমানেই ডাঙৰ অফিচত চাকৰি পালে যে আমি তাৰ অফিচটো চাওঁ বুলিও চাব নোৱাৰোঁ, সোমাবগৈ নোৱাৰোঁ। যাওঁগৈ আৰু ইয়াৰ পৰাই। সঁচাই দেই, ইয়াত চাকৰি পাবলৈ কিন্তু ভাগ্যও লাগিব আকৌ দেই। ৱাও, কিমান ধুনীয়া চাওক। এইখনেই হৈছে ছেক্ৰেটেৰিয়েট, অসম সচিবালয়। ইয়াৰ ভিতৰতে আছে জনতা ভৱন। অল অসমৰ অফিচবিলাকৰ ওপৰৰ অফিচটোৱে হৈছে এই ছেক্ৰেটেৰিয়েট। নাজানো আৰু এইটো অফিচৰ ভিতৰত কেতিয়াবা সোমাই পাওঁ নে নাপাওঁ। মিষ্টাৰে আহি থাকে আকৌ অফিচৰ কামত ইয়ালৈ, কিন্তু আজি একো অফিচৰ কাম নাই কাৰণে তেওঁ সোমাব নোৱাৰে। অফিচৰ কাম অনা হ'লে সোমাব পাৰিলে হয়। আকৌ আমি আহি ভাইটিৰ ৰুম পালোহি। ৰুম আহি পায়ে বেটাই খেলা আৰম্ভ কৰি দিছে আৰু। এফালৰ পৰা কামত লাগি যোৱা। আহি পায়ে মায়ে কামতহে লাগি গৈছে আৰু। গেছ ফিটিং কৰিয়ে দিলেচোন, ভাত বহাই দিব পাৰিবাই। পানী ওলাই নে নোলায়? ওলাইছে দেই। মাটিতে বিচনাখন ঠিক কৰি লৈ পেলাই অকণমান শুইয়ে যাব পাৰিম। হে, কি কৰি আছা? কি খাইছা গোসাঁই? কি খাইছা? কি খাইছা চাওঁ? হাঁহি এটা মাৰি দিয়াচোন। এফালে চোৱা, হাঁহি এটা মাৰি দিয়া ভালকে। দুষ্ট হাঁহিটো মাৰি দিয়াচোন তোমাৰ। এফালে দুষ্ট হাঁহিটো মাৰি দিয়াচোন। দুষ্ট হাঁহিটো মাৰি দিয়া। গাড়ী চলাই চলাই ভাগৰ লাগিছে বোলে, অলপ বাগৰি দিছে আৰু তাতে।
मामी पूरा काम कर व्यस्त मैं पूरा काम कर व्यस्त নতুন ঘৰতে ভাত বহাই দিছোঁ দেই এইটো ভাত বহাই দিছোঁ দালি বহাই দিছোঁ আজি নতুন ঘৰতে ভাত বনাই খাইহে যাম আৰু খৰচ কমাইছোঁ আমি হোটেলত নাখাওঁ খৰচ কমাবলৈ নহয় দেই এনে কৈছোঁ মায়ে ইয়াত কাম কৰিয়ে আছে সেইকাৰণে মইনো কিয় এনেনো কি কৰি থাকিম সেইকাৰণে বোলো ভাতকেইটাকে বহাই দিওঁ আকৌ হোটেলত খাবলৈ গৈ থাকিব নালাগে আৰু দেৰিও হৈ যাব হোটেলত খাবলৈ যোৱাকৈ চব বস্তু আছে যেতিয়া সেইকাৰণে তিনিখন ভাতকে বনাইছোঁ বা আম খাইছা নেকি কেনেকুৱা লাগিছে মিঠা নে টেঙা মিঠা নে টেঙা বা সি নিজে বাগৰি দিছে কেনেকৈ পৰিলা ধমকৈ পৰি গ'ল ন মামা ক'ত গ'ল মামা নে ন মামা নে আনিবই যায় সদায় তাতে যোৱা ইয়াত ইমান গৰম খাই তাত যোৱা বল হেতাখন বলহে হ'লগৈ বেটহে হ'লগৈ আলু এটা লোৱাগৈ বল খেলা যদি মই অকলে অকলে পাকঘৰত ভাত দেই আমাৰ ল'ৰাটোৱে চুম এটা দিয়া আকৌ হাই গৈ দিয়া আইতা আছে তাত আৰু কোন আছে আৰু কাকা আছে আৰু কোন আছে সেইটো ৰুমত কোন আছে পাপা চব সেইটো ৰুমত আছে সি মোৰ লগত আহিছোঁ মাম বনাবলৈ ইমান গৰমত মই গৰমত মাম বনাই আছোঁ তুমি কিয় আহিলা মাম খাবানে মাম খাবানে নোখোৱা সেইটো কোৱা এইফালে হাই কৰি দিয়াচোন হাই কৰি দিয়া হাই চাই পেলাই কোৱা হাই বুলি মুখেদি কৈ দিয়া বাই বাইহে দিছা কিয় ফ্লাইং কিছ দি দিয়া মই ল'ৰাটো চৰ্দি লাগি গৈছে আৰু নুচুৱে মোক মামুনাক সহায় কৰি দিব
ভাইটি ভাড়াঘৰৰ বাহিৰৰ পৰিৱেশটো অলপ দেখাই দিওঁ বোলো। এইটো হ'ল মালিকৰ ঘৰ। আজি দিনটোৰ কাৰণে কিবা নিজৰ ঘৰ লাগি গৈছে নেকি? ঐ ভৰি মোচা কাপোৰখন সি দাঙি লৈ ফুৰিছে। টোপনি গৈ চিজিল কৰি থোৱা। গুড বয়। পুৰা টোপনি আৰু টোপনি গৈ থাকা। ভিডিও কৰি দেখুৱাই দিম। আমি ক'ত খাম? আমি এবাৰ পাৰিম আমাৰ চাকৰি কৰা ল'ৰাটো আহি গ'ল দেই। দিব সিহঁতক আইকাৰ্ড চাইকাৰ্ড দিব। এতিয়া বনাবলৈ টাইম লাগিব নহয়। কেনেকুৱা লাগিছে চাকৰি কৰি? কি কৰি আছিলে ইমান টাইম তাত গৈ? দিনটো লাইন থওঁতে গ'ল। ভাইটি আমি গোটেই পৰিয়ালটো ইয়াতে ধুনীয়াকৈ থাকিব পাৰিম। থাকিয়ে যাওঁ নেকি তোৰ লগত? দিয়া চাকৰি জীৱনৰ ফাৰ্ষ্ট অভিজ্ঞতা কোৱাচোন। তোমাৰ মুখে শুনো। মায়েকে পুৰা আহি পোৱাৰ লগতে ঠাণ্ডা খুৱাইছে আজি। কাইলৈ পৰা কোনে খুৱাব? কাইলৈ পৰা কোনে খুৱাব এই ঠাণ্ডাটো? ঠাণ্ডা খাওঁ পানী খাই দে লগতে। আমাৰ ঘৰলৈ যাবলৈ টাইম হৈ গ'ল, সেইকাৰণে দুইটাকে অলপ বুজাই আছে। ডেকা ল'ৰা দুটা একেলগে থাকিব, অকণমানতো বুজাই থৈ যাবই লাগিব নহয় জানো। এয়া হৈছে ভাইটিৰ ৰুমমেট। ভাইটিৰ লগতে একেটা অফিচতে পাইছে। যাংগৈ দেই ভাইটি। দুখ কৰিছা নেকি? নকৰিবা নকৰিবা। সি এতিয়া দুখ কৰিলে হ'ব নেকি? মোৰ ভাইটিটো বৰ লাজুকা আকৌ দেই। কথা ক'বও লাজ কৰে। মোবাইলটোত ভিডিঅ' কৰা বুলি গম পালেতো আৰু লাজ কৰে সি। বেলেগ বিষয়ে চালো নবনালে হ'ব। এয়া হ'ল মালিক মালিকনী। তেওঁলোকৰ ভাড়াঘৰতে ভাইটিক থৈছোঁ। বৰ্তা বৰমা বহুত ভাল মানুহ, লগ পাই বহুত ভাল লাগিলে। আজি প্ৰথম লগ পাইছোঁ, হ'লেও আজি লগ পোৱা নিচিনা লগা নাই জানো। বহুত দিনৰে চিনাকি তেনেকুৱা লাগিলে। থাকা ভাইটি। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।